ঠিক আছে নাপায় चैनल छोड़ी मोई तो लगो तोरा पुराना और तिरछी नजर पतली कमर पूरा जमाना में करेला धमाल माँ कसम से लागेला कमाल बाकी छोड़ा गिला होवेला घायल এটা লৈ ল'বি অকণমান ধুনীয়াকৈ কি ভইচটা পাগল নমস্কাৰ মই ৰাণীদীপা আজি প্ৰথমবাৰ বাবে ইয়াতে মৰাণ ষ্টুডিঅ'লৈ আহিছোঁ ফিউজনলৈ খুব ভাল লগা এটা মুহূৰ্ত মানে বৰ আগৰ পৰাই মই ভাবি আছিলোঁ যে ইয়ালৈ আহিম আৰু এনেদৰে ৰেকৰ্ডিং এটা কৰিম আৰু আজি সেই সুবিধাটো পাইছোঁ চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ ৱাছিম দা যিয়ে মিউজিক কৰিছে আমাৰ গানটো আৰু লগতে নুৰুল দা তেওঁৱে মোক মানে আমাৰ চিনেমাখনৰ আইটেম ছংটো গোৱা কথা কৈছিলে আৰু চ' তেওঁলোকক বিশেষকৈ বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ইয়ালৈ অহাৰ প্ৰথমবাৰ যিটো ভাল লগা মুহূৰ্ত সেইটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ নীলদা কুসুমদাহঁতৰ ভিডিঅ' লগতে ইয়াতে যেনে যি ধৰণে ডাবিং চাবিং হয় সেইবোৰ সকলোবোৰ মই চাই থাকোঁ ইউটিউবত আৰু আহিবলৈ ইয়াতে খুব ইচ্ছা আছিলে মই আৰু প্ৰথমবাৰ বাবে আজি আহিছোঁ খুব ভাল লাগিছে ধন্যবাদ আৰু আজি আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে প্ৰিয় এজন খুব ভাল লিখক গীতৰ লিখক গীতিকাৰ সুৰকাৰ সকলো সুৰেন্দ্ৰ দা আৰু তেখেতে আজি ইয়ালৈ আহিছে আৰু মই লগ পালোঁ তো মই মাইকটো মই সুৰেন্দ্ৰ দালৈ আগবঢ়াই দিছোঁ নমস্কাৰ মই সুৰেন্দ্ৰ লোহাৰ পোনপ্ৰথমতে সমূহ অসমবাসী ৰাইজক কৰম পৰৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দুৰ্গা পূজা যিকোনো কালী পূজা হওক অন্যান্য পূজা যি পৰৱ আছে সকলোবিলাক একেলগতে মই সকলো ৰাইজকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ কাৰণে নতুন নতুন গানৰ কিছুমান কথা সুৰক লৈ আমি আগবাঢ়ি আহিছোঁ আজি তেনেকুৱা এটা কামতে আহিলোঁ আজি আহিলোঁ আকৌ ফিউজনত কণ্টিনিউ কাম কৰি থকা হৈছে আৰু এই লকডাউনৰ আজি শেষত অকণমান লাহেকৈ খোল খাইছে আৰু আমি কামবিলাক আকৌ কৰিবলৈ চেষ্টা কৰিছোঁ দুবছৰে আমি বহুতখিনি কাম আমি স্থগিত ৰখা ধৰে হৈ গৈছিলে আমি দুবছৰে কাম বন একেবাৰে নাইকিয়া হৈ গৈছিলে বা আমি পঢ়া নাছিলোঁ এতিয়া আকৌ আমি কামবোৰ কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ তো এতিয়া কি হৈছে আমি যি ধৰণে কণ্টিনিউৱাছ যিবিলাক আমি মিনিটো জাকাজ কৰিছিলোঁ অন্যান্য আদিবাসী যিবিলাক আপোনালোকক মই প্ৰত্যেক বছৰে গানবিলাক দি আহিছিলোঁ ঠিক তেনেদৰে এই দুবছৰ দিন আপোনালোকক দিব পৰা নাছিলোঁ তাৰ বাবে মই ক্ষমা খুজিছোঁ সকলো ৰাইজক আৰু এইবাৰ আপোনালোকক নতুন নতুন গানেৰে আপোনালোকৰ ওচৰত আগবাঢ়ি আহিছোঁ কুসুম আছে নীল আছে আমি নতুন নতুন কাম কেইটামান আগবাঢ়িলোঁ ৰিলিজিং পূজাৰ আগত আপোনালোকে শুনি পাব মই নিজেও দুটামান গান গাইছোঁ আপোনালোকৰ আগত আগবঢ়াই দিম আৰু আজি এতিয়া মই কণ্টিনিউছোঁ ৰাণীদীপা আহিছিলে তাৰ তেওঁলোকে ৰেকৰ্ডিং বৰ্তমান হৈ গ'ল ধুনীয়া গান এটা তাই গাইছে এখন চিনেমাৰ বাবে আৰু লগতে আহিছে দুৰ্লভ সাগৰ বুলি খুব মৰমৰ ভাইটি এটা আছে তাক ফিউজনলৈ আহিছে আৰু ফিউজনত গাবলৈ বহুত নৱশিল্পীসকলে বহুত ইচ্ছা কৰি থাকে আৰু আমাৰ গৌৰৱ যে ফিউজন এনে এটা ষ্টুডিঅ' হয় এনেকুৱা এটা জখলা হয় যি সংগীত জীৱনটোক মানুহক আগবঢ়াই নিয়াত টোটেলি ইয়াত সহায় হয় আৰু ইয়াত এনেধৰণৰ কামবিলাক হয় যি কোনোবাই কিবা এটা সংগীতৰ কাম কৰিবলৈ গ'লে বা মিউজিকৰ কাম কৰিবলৈ গ'লে বা যিকোনো সংগীত লাইনৰ কাম কৰিব গ'লে আমাৰ ইয়াত সকলোৱে একগোট হয় একেটা টিম ৱৰ্ক হৈ আমি সেইজনক সহায় কৰোঁ ঠিক আজিও তেনেকৈ আমি আহিছোঁ আমি নতুন নতুন ল'ৰা ছোৱালীবিলাকক পাইছোঁ উঠি অহাত আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ লগতে আমি আগবঢ়াই নিছোঁ আৰু অন্যান্য আজি আমি কাম কৰি আছোঁ অনাগত দিনতো সেই ল'ৰা ছোৱালীবিলাকে কাম কৰি যাওক আপোনালোকক ভাল কিবা দি থাকক তাকে কামনা কৰিছোঁ আৰু তাকে লৈ আমি আশাবাদী আৰু আমাৰ ফিউজনৰ পৰা আৰু নতুন নতুন ভাল শিল্পী ওলাই যাওক আৰু আশা কৰিছোঁ আমাৰ এই ফিউজন ষ্টুডিঅ'টোক আপোনালোকৰ আশীৰ্বাদ সদায় থাকিব আপোনালোকৰ আশীৰ্বাদ যেন সদায় থাকিব তাকে কামনা কৰিছোঁ আৰু মই বেছি নকওঁ আজি মই দুটামান নিজৰ কাম কৰাৰ লগতে দুই এটা মানে কি কুসুমে মই এটা কাম কৰি আছোঁ পাঁচজন পাৰ্ট 2 বুলিয়ে ক'ব পাৰি দুটাৰ লগত এটা গাই আছোঁ যোৱাবাৰ যেনেকৈ আপোনালোকে তাৰ বছৰ যিটো পাঁচজন আপোনালোকে আদৰি ল'লে ঠিক তেনেকৈ ধৰণৰ আকৌ এটা আমি দুটাই গাইছোঁ আৰু কুসুম নীল আৰু
কুসুম নীল আৰু মই তিনিটাই মিলি এটা গান গাইছোঁ। এই গানটো টোটেলি উজ্জ্বল আৰঙে মিউজিক কৰিছোঁ, খুব সুন্দৰ হৈছে আৰু পূজা আগে আপোনালোকক দি আছোঁ। আৰু মই নমস্কাৰ, মই ৱাছিম আয়ান। আজি পুনৰ অহা হ'ল। দুদিনমানৰ আগত আহিছিলোঁ, আপোনালোকে চাগে ভিডিঅ'ত চাইছে, ফিউজনৰ যিটো ইউটিউব চেনেল আছে। আগতো আমি এটা প্ৰজেক্ট কৰিলোঁ, আজি আকৌ আহিবলগীয়া হ'ল। আমাৰ আহিবলগীয়া কেইবাটাও প্ৰজেক্টৰ কাম চলি আছে। আজি এটা ৰেকৰ্ডিং হ'ল, এখন আপকামিং আদিবাসী মুভি মৰ বাদলা চিনেমাখনৰ নাম, আৰু সেইখনৰ এটা আইটেম ছং আজি ৰেকৰ্ডিং কৰা হ'ল। আপোনালোকে হয়তো এতিয়া গম পালেই কোনে গাইছে, কোনে লিখিছে, কি কৰিছে, গতিকে বিশেষ নকওঁ। আৰু আহিবলগীয়া প্ৰজেক্টখিনি আছে, আপোনালোকে চাই যাব। ষ্টুডিঅ' চেনেলটি আমাৰ ফিউজনৰ যিটো ইউটিউব চেনেল আছে চাই যাব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। হৈ যাব।